দিব্যাং ভাই বন্ধুসকল আছে, আই বাইসকল আছে, তেখেতসকলক যিখিনি প্ৰয়োজন তেখেতসকলেতো নিজৰ লেভেলত যিখিনি প্ৰায় প্ৰয়াস কৰে, চেষ্টা কৰে নিজৰ জীৱনটো চলাই নিয়াৰ কাৰণে, কিন্তু যিখিনি মিনিমাম সুবিধা আমি দিব পাৰো সেইখিনি দিয়াত যাহাতে কোনো ধৰণৰ কৃপণালি নকৰে বা পিছ হুঁকি নাথাকে, মই ইয়াৰ কাৰণে প্ৰথমতে অনুৰোধ কৰিছো। আমি চেষ্টা কৰিছো কি আমাৰ যিখিনি 4টা ডিস্ট্ৰিক্ট আছে, 10টা সাব ডিভিজন আছে, 33টা ব্লক আছে, ইয়াত আমাৰ ফিজিক্যালি যিসকল চেলে স্কিল সেন্টার আমি কৰিবলৈ গৈ আছো। আৰু ইয়াৰ আগতে ৰেজিষ্ট্ৰেচনটো আমাৰ সবচে ডাঙৰ কথা। এই ৰেজিষ্ট্ৰেচনটো কৰিলে যথেষ্ট সুবিধা পায়, তো সেই কাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেচনৰ কামটো আমি হাতত লৈছো। আৰু ইতিমধ্যে সাৰ্ভে কৰি প্ৰায় 23,000 আমাৰ তাত নাম্বাৰ আহিছে, হয়তো 23,000টো আৰু বাঢ়িব পাৰে। তো এতিয়া এই জানুৱাৰী মাহৰ পৰা যিখিনি আমাৰ এতিয়ালৈকে লিষ্ট আহিছে সেইখিনিক ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট ট্ৰেকত কামটো কৰিব লাগিব। সেইকাৰণে জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2টা মাহত মই CDPৰ বাইদেউক মই অনুৰোধ কৰিছো যে এটা মেকানিজম কৰিব লাগে। আমাৰ প্ৰত্যেকটো CDPৰ আণ্ডাৰত কমসে কম 5-6 জন কৰি আমাৰ মানুহ ল'ব লাগে লেপটপ লৈ পেলাই, আৰু ৰেজিষ্ট্ৰেচনৰ কামটো অহা 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ বাহিৰে যিসকলে চাকৰি পাব লাগে, যিখিনি আমাৰ কোটা পাব ডিজেবলৰ কাৰণে, আমাৰ তাত 4,000 যিটো চাকৰি এপইন্টমেন্ট দিম, আপোনালোকৰ কোটাটো আপোনালোকে পাব, ইয়াৰ কোনো সন্দেহ নাই। ইয়াৰ বাহিৰে যিবিলাক কৰিবলৈ বিচাৰিছে, বেলেগ বেলেগ কাম কৰিবলৈ বিচাৰিছে, তেখেতসকলৰ কাৰণেও আমি বহুত সুবিধা আমি ওলাই আছো। ইৰেডা বুলি এটা সংগঠনৰ লগত ইতিমধ্যে ঘোষণা কৰিছে যে শুক্লাই চেৰপাঙত আমাৰ এটা ভাল মানে শিক্ষা অনুষ্ঠান হ'বলৈ, একাডেমি হ'বলৈ গৈ আছে, য'ত আমাৰ চৰকাৰখনে প্ৰত্যেক বছৰত আমি 1 কোটি কৰি টকা দিব বিচাৰিছো, যাহাতে ইয়াত আমাৰ অঞ্চলৰ বিশেষভাৱে আমাৰ অঞ্চলৰ যিখিনি আমাৰ দিব্যাং ভাইসকল আছে বা আমাৰ ভনীসকল আছে, এই সকলে যাহাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, ইয়াৰ কাৰণে আমি বিশেষভাৱে সুবিধাটো ল'ব বিচাৰিছো। আৰু যিখিনি আমাৰ আজিলৈকে বহুতখিনি ট্ৰিটমেন্ট ওলাইছে, বহুতখিনি সুবিধা ওলাইছে, বহুতখিনি এক্সাৰসাইজ ওলাইছে, এই সকলোখিনিক আমি ইয়াত কেনেকৈ আনিব পৰা যায়, ইয়াৰ কাৰণে অলপ হাই লেভেলত আলোচনা কৰি থকা হৈছে। এইখিনি কাম কৰিবলৈ আমাক হয়তো অলপ সময় লাগিব, কিন্তু আমি প্ৰয়াস কৰিছো যে সকলো যাহাতে এইখিনি কৰিব পৰা যায়। আৰু আমাৰ বিটিআৰৰ যিমানখিনি বিদ্যালয় আছে, অফিচ আছে, তাত আপোনালোকৰ কাৰণে তাত যাহাতে টয়লেট হয়, অফিসত যাব পৰা সুবিধা হয়, এইবিলাক কৰিবলৈ আমি এই 2022 চনৰ পৰা যিমানখিনি স্কিম আমি নতুন লোৱা হ'ব, প্ৰত্যেকটো টয়লেট, প্ৰত্যেকটো মানে অফিসত মানে আপোনালোক যাব পৰাকৈ যিখিনি সুবিধা লাগে, এই সুবিধাখিনি কৰাৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে, যাহাতে আপোনালোকেও যাব পাৰে।